আলাইকুম। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। আজি খানা বনাই আছে মইনাই। মইনাই আগতে মাছকেইটা ভাজি লৈছে, ইফালে কেৰাহীত তেল দি লৈছে। আজি বনাব জিকা দি মাছ বনাব আৰু ইয়াৰ লাও শাক বনাব মাছৰ মাথা দি, আৰু ইফালে কেৰেলা ভাজি বনাব। কেৰেলাকেইটা ফ্ৰাই কৰিব আৰু কেৰেলা ফ্ৰাই ল'লে কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি ল'লে, আৰু ইফালে চাবিনা বহি জিকা কাটি আছে আৰু ফাৰিছা তাত বহি খেলি আছে। ফাৰিছা ইয়া বহি তাত খেলি আছিলে আৰু মইনাই ইফালে বনাই আছে। আজি মই ফ্ৰী, মই বনোৱা নাই, আজি মইনাই চব বনাই আছে। আজি মই ফ্ৰী যে, সৰু মইনা মোৰ কোচতে আছে, তাই ভালদৰে চাই আছে। ইফালে মইনাক বনাব দিলে তাই বহুত ভাল পায়। তাই পাকঘৰত আহি পেলাই বনোৱাবলৈ, যিটো সি বনাই থাকে মাজে মাজে। তাইক আহিব নিদিলেহে বেয়া পায়, তাই কিবা বনাবলৈ দিলেহে বহুত ভাল পায়। তাইক নিদিও বনাবলৈ। এনে আমাৰ গছত কেইটামান ভোট জলকীয়া হৈছে, লোকক দেখুৱাই আছো আমাৰ গছকেইটা। এইকেইটা হৈছে ভোট জলকীয়া। এইবাৰ দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা ভোট জলকীয়া হৈছে। তাহলে পানী দি মই এতিয়া পানী দি আৰু কাগজ দি খেলি আছো। আমাৰ ভোট জলকীয়া খেতি, আমাৰ চোতালতে কৰিছো ভোট জলকীয়া খেতি। আৰু ইফালে মইনা তৰকাৰীটো বহাই দিলে। আজি পুৰা গৰম দিলে, ভগৱানক লৈ বহি আছো। ইয়াতে মনে মনে বহি আছে। ইফালে অলপ পাছে পাছে চাই থাকে মানে কি বনাই আছে। San, ও মাছান্তু গরম লাগিছে। আমি বহিলো ডাইনিঙত। আজি মইনা বনাব, আমি খাম, সেইকাৰণে আমি বহি আছো ইয়াত ডাইনিঙত। এয়া জিকা তৰকাৰী হৈ গ'ল, মইনাই বনাইছে আজি জিকা তৰকাৰী। তিতা কেৰেলাও হৈ গ'ল, তিতা কেৰেলাটো আৰু অলপ হ'ব লাগিব। এয়া মাছৰ মূৰখিনি দি লাও শাক দি বনাব। এতিয়া লাও শাকো ইফালে ধুই পেলাই ৰেডি কৰিলে, ইফালে মূৰখিনিও অলপ ভাজিবলৈ দিলে মছলাৰ লগত। তাৰপাছত শাকখিনি দি দিব, আৰু ইফালে কেৰেলাখিনিও হৈ গ'ল, আৰু অলপ ভাজিব লাগিব। মানে চব ৰেডি কৰি দিলে। ইয়াৰ লাও পাতখিনি মাছৰ মূৰ দি বনালে, ধুনীয়াই হৈছে দেখিবলৈ, টেষ্টি লাগিছে, টেষ্টি হ'ব চাগে। আৰু ইফালে তিয়ঁহকেইটাও কাটি ৰাখিলে। ইয়াৰ জিকাৰ তৰকাৰীখিনিও ৰেডি হৈ গ'ল, ধুনীয়াকৈ বনাইছে। মইনাই আনিলে গছৰ পৰা সৰি পৰা বেল কেইটামান, আৰু এতিয়া বাজিলে সন্ধিয়া 5টা। আমি আজি ক'ত যাম? চানাক লৈ পেলাই। আজি আমি চানাক লৈ পেলাই যাম, সিহঁতৰ জয়দুল মামাক থৈ পেলাই নগাঁও যাম। জয়দুল মামাৰ লগত থাকিব ফাৰিছা আৰু মইনা। এইটো ফাৰিছা কি কৰি আছে, কি কৈছে? ফাৰিছা টেঙা খাই আছে, তেঁতুলীৰ আচাৰ খাইছে।
কি কৈছিলে ভাইছা যাব বুলি খং কৰিছিলে পাৰিছা যাব নালাগে এতিয়া লিখা পঢ়া কৰিব নহয় তাৰ দাদুৱে মাৰিব গলে সিহঁতে ডক্তৰ দেখাবলৈহে গৈছে সি ভাবি আছে মেলাত ফুৰিবলৈ গৈছে নেকি মই আছো নহয় মই কি চাহ খাই কি খাই মেগী খাই চব বনাই দিম আছে তো মেগী কি আনিম তোমাৰ কাৰণে আইচক্ৰীম আনিম ডাঙৰ মইনা আৰু ভাইছা নাযায় সিহঁতে যাবলৈ কৈছিলে সিহঁতক নিয়া নাই সিহঁতৰ পঢ়া আছে সন্ধিয়া সিহঁতে পঢ়িবলৈ বহিব সেইকাৰণে সিহঁতক নিয়া নাই আৰু আমি ওলালোঁ এয়া ঘৰৰ পৰা সৰু মইনাৰ ভেকচিন আছিলে দিবলৈ 9 মাহকৈ 10 মাহত পৰিলে ভেকচিনটো দিয়ে মিজুলছ 10 মাহ পৰিছে তাৰ 15 তাৰিখে 9 মাহ হৈ গ'ল ভাবিলোঁ ভেকচিনটো দিয়াওঁগৈ সেইকাৰণে দিনত গ'লে ভিৰ হয় বেছি ডক্টৰ তাত সেইকাৰণে সন্ধিয়া গৈছোঁ সন্ধিয়া ইমান ভিৰ নহয় সেইকাৰণে সন্ধিয়াই ওলালোঁ মইনাহঁতে কৈ দিছিলে সিহঁতৰ কাৰণে কুঁহিয়াৰৰ ৰস আনিবলৈ ঘৰৰ পৰা বটল দুটামান দি দিছিলে ৰস আনিবলৈ ইয়া বটল দুটা ভৰাই ল'লোঁ এইফালে আহি পালোঁ ঘৰ আৰু সিহঁত ৰখি আছে আমাৰ কাৰণে কেতিয়া আহিম বুলি আৰু যাওঁতে বহুত কিবা কিবি কৈ দিলে আনিবলৈ আৰু ভাইছা এইফালে হুলস্থুল লাগি গ'ল তাৰ খানাবিলাক কেতিয়াই উলিয়াব বুলি আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ এইখিনিতে আল্লাহ হাফিজ